Hi guys, মই সত্য বহুদিনৰ মূৰত আকৌ আপোনালোকৰ লগত আহিলো কথা পাতিবলৈ। আজি আমাৰ মাজত আছে এগৰাকী কণ্ঠশিল্পী তথা গোটেই অসমত সুনাম গঢ়িয়াবলৈ সক্ষম হোৱা আৰু গানেৰে একদম মন মুহি যাব পৰা একেবাৰে আমাৰ লগত আছে স্বৰাজ দা। আৰু এবাৰ আপুনি ভালকে কৰি আছে নহয় একেবাৰে কি কৰা আসলে কৰা মানে প্ৰেক্টিছটো কথা ক'লে যেহেতু বিহু আহিলে প্ৰেক্টিছ বিলাক কৰি হ'ল হয় আৰু মোৰ যেহেতু গ্ৰুপটো আজি 3 বছৰ 4 বছৰ লগত বজাই আছে ইমানখিনি তেনেকৈ চাবলগীয়া হোৱা নাই নতুন গানখিনি চাইছোঁ আৰু বিহুৰ মাজতে ইলেকশ্যনটো যোনটো আহিছে সেইটো কাৰণে অকমান প্ৰভাৱ পৰিছে নেকি প্ৰভাৱ পৰিছে নিশ্চয় প্ৰতি বছৰ ইলেকশ্যন যেতিয়া হয় বিহু সময়তে হয় লোকসভা সভা হওক বা বিধানসভা হওক তো এতিয়া আমাৰ শ্ব'জবিলাক কমি যায় এইবাৰ বেছিয়ে শ্ব'জ কমিছে আমাৰ চব ছিংগাৰ মোৰ বুলি নহয় বহুতখিনি এপ্ৰিলত তেনেকৈ শ্ব'জ নাই কম এইফালেই হ'ব আৰু আপোনালোকে যদি আপোনালোকৰ মঞ্চত হওক নহ'লে আপোনালোকে গাঁৱে ভূঞে চহৰত স্বৰাজ দাক যদি আপুনি পাব বিচাৰে আপুনি আমাৰ তলত আমাৰ স্বৰাজ দাৰ নাম্বাৰটো দি দিয়া গৈছে তথাপি আপুনি আমাৰ নাম্বাৰটো কৈ দিব আপোনাৰ তেতিয়া আপোনালোকে মোক পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব কণ্টেক্ট নাম্বাৰটো হৈছে 9859246246 মই পুনৰবাৰ কৈ দিছোঁ 9859246246 বাকী মানে আপোনাৰ সংগীতৰ মানে প্ৰেৰণা কোন আছিল প্ৰেৰণা হিচাপে মোৰ মা দেউতা আৰু তাৰপিছতে বৰ্তা আৰু আপুনি সংগীতৰ কেৰিয়াৰটো ষ্টাৰ্ট ইমান ধুনীয়াকৈ কৰিছে লগতে আপোনাক গান শিকাটো ক'ৰ পৰা আৰম্ভ কৰিলে কেনেকৈ সেইটোৱে মই কৈছিলোঁ যে মোৰ দেউতা ভাল ছিংগাৰ আছিলে ত' দেউতা যেতিয়া অফিচ মানে ছুটীত আহে তেতিয়া মোক ভূপেন হাজৰিকাৰ সৰুতেতো আমি সদায় যোগমীয়া গীতবিলাকেই শিকিছিলোঁ তেতিয়া ভূপেন হাজৰিকাৰ গীত হওক ৰাভা সংগীত হওক জ্যোতি সংগীত হওক দেউতাই গীতবিলাক শিকাইছিলে আৰু বৰ্তাও শিকাইছিলে বৰ্তাই ভূপেন হাজৰিকাক বিৰাট ভাল পাইছিলে অনাগতে মানে ভূপেন হাজৰিকাৰ গীতেই শুনি থাকে তো সৰুৰ পৰা সেই তেনেকৈ তেওঁলোকেই গীতবিলাক শিকাই এটা সময়ত মোৰ দুজন অকণমান ডাঙৰ হৈ অহাৰ পাছত ব্যক্তি আছিল তেওঁলোক হৈছে ৰঞ্জিত দা আৰু ঋতু দা ৰঞ্জিত দা দুজন আছিল মোৰ ফেমিলিৰ দাদা এজন আছিল তেওঁলোকেও বহুতখিনি হেল্প কৰিছে গানবিলাক শিকায় তাৰপিছততো আৰু সেই নিজে তাৰপিছত শিকিলোঁ তাৰপিছত মই ক্লাছিকেল এডমিশ্যন ল'লোঁ তেনেকৈ যিমান আগবাঢ়ি আহি আছোঁ সিমানে শিকি গৈ আছোঁ আৰু এতিয়া বিহুৰ পিছত আপোনাৰ নতুন গানৰ কিবা প্লেনিং এনেকুৱা নতুন গানৰ প্লেনিংটো আছে বিহুৰ পাছত এতিয়াতো বিহু শ্ব'জ আহিল কিন্তু এইখিনি সময়তে মোৰ আৰু এটা গীত ভিডিঅ' ৰিলিজ হ'ব গীতটো মই শংকৰদেৱ থিয়েটাৰত গাইছিলোঁ অকণমান গুণগুণাই দিব নেকি গানটো এটা ৰোমেণ্টিক নাম্বাৰ খুব ভাল পাইছিল আৰু সেইটো কাৰণে ভিডিঅ' কৰিছে গানটো মই অলপমান গুণগুণাই দিছোঁ আমাৰ ৰিকেশ দাই মিউজিক কৰিছিল মই আৰু নৱনীতাই গাইছোঁ আৰু পল্লৱ গগৈ তেওঁৰ লিৰিক্স আছিল খুব ধুনীয়া এটা মেলোডি গান তুমি অভিমানী মৰমৰ পৰি মোৰে সপোন প্ৰিয়া গোপনে কলাহি মনৰে কথা দি মৰম ভাল পোৱা হিয়াৰ মৰমবোৰ মাথো তোমালৈ মোৰ নিবিড় মৰম ভাল পোৱা তুমি অভিমানী মৰমৰ পৰি মোৰে সপোন প্ৰিয়া বাহ কি ধুনীয়াকৈ একদম ফিলটো লৈ যায় একেবাৰে গানটোৰ মাজত সোমাই যোৱা নিচিনা লাগে আৰু গান গোৱাৰ সেইটো এটা প্লাছ পইণ্ট তুমি গান এটা গালে প্ৰথমতে লিৰিক্সটোৱে কি কৈছে সেইটো জানিব লাগিব তো ফিলটো তুমি কৰি লোৱা তাৰপিছত তুমি গোৱা তেতিয়া সেই গানটোৱে যি বিচাৰিছে সেইটো প্লেবেক আচলতে আজি ফিল্ম হওক আৰু সেইবিলাক থিয়েটাৰ চং ন থিয়েটাৰখনো প্লেবেক আমি প্লেবেক ছিংগাৰ তো আৰু বহুত মানুহে হয়তো আচলতে মোক চিনিও নাপায় বা নাজানে মই কি কাম কৰি আছোঁ বিকজ মই খুব ছ'চিয়েল মিডিয়াটো এক্টিভ নহয় আৰু মই মিডিয়া চিডিয়াও তেনেকৈ গৈ নাথাকোঁ মোৰ গানখিনি চেনেলত বাজে দেখিছে ইউটিউবত দেখিছে শুনিছে বা থিয়েটাৰত গ'লে শুনিছে গানটো ভাল লাগিছে কিন্তু কৈছে কোনে গাইছে স্বৰাজ দাস কিন্তু স্বৰাজ দাস নামটো শুনিব পাৰে ফেচটো চিনি নাপায় কিন্তু মই এতিয়া ভাবিছোঁ অলপ আৰু এতিয়া
সোশ্যাল মিডিয়াত এক্টিভ হ'ম বুলি কালি কিন্তু মই দাদাক ক'লো ফোন মাৰোতে দাদা আপুনি সোশ্যাল মিডিয়াত এক্টিভ নহয় পেজটো মই ভালকে চাম কিন্তু দাদাই কৈছে হ'ব বুলি যিয়ে নহওক আমি আকৌ কথাৰ মাজত আহিছো সকলোৰে জীৱনত নিজৰ নিজৰ ফেভাৰিট সিঙ্গাৰ থাকে দে এতিয়া আমি জানিম দাদাৰ ফেভাৰিট সিঙ্গাৰ কোন অবভিয়াছলি মোৰ ফেভাৰিট সিঙ্গাৰ জুবিন গাৰ্গ হয় জুবিন গাৰ্গ ভাল পাওঁ বহুত আৰু বলিউডত গ'লে আমি বলিউডত গ'লে মই कैलाश खेरक खूब ভাল পাওঁ ফক হিচাপে সুফি আন্দাজ আৰু আতিফ আসলামক ভাল পাওঁ আৰু এতিয়া আমাৰ অৰিজিৎ সিঙক সকলোৱে ভাল পায় কিন্তু তথাপিতো মই আতিফৰ ৰোমান্টিক ফিলটো অকণ বেলেগ হয় আৰু আপোনাৰ ভৱিষ্যতে এনেকুৱা মানে প্লেনিং আছে নে যে আমাৰ বলিউড ইণ্ডাষ্ট্ৰীত সোমাই পেলাই বিৰাট ধুনীয়াকে আচলতে সেইটো সৰুৰ পৰাই এটা মোৰ মনত স্পৃহা এটা আছিল যে মই বলিউডৰ তো কেতিয়াবা যাম তাতো গীত পৰিৱেশন মানে কৰিবলৈ চান্স পালে কৰিম বা সেই ইণ্ডাষ্ট্ৰীটোলৈ যাব বিচাৰোঁ এইটো মোৰ বুলি নহয় সকলোৰে হৈ থাকিব আমি এতিয়া এখন ৰাজ্যৰ হৈ পেলাই গান গাইছোঁ বা আমাৰ যিখিনি আমাৰ ৰাজ্যৰ মানুহে জানে কিন্তু বলিউড বুলি কওঁতে গোটেই ৱৰ্ল্ড ৱাইজ এটা ডাঙৰ এখন মঞ্চ তো তাত যাবলৈ সকলোৰে মন আছে কিন্তু মই এতিয়া মই ভাবোঁ যিহেতু মই অসমতে মই এতিয়ালৈকে মই কম যে সেই 100% বা 80% হোৱা নাই তো মই নিজক অসমত আৰু অলপ গৈ লওঁ তাৰ পাছত বলিউড চেষ্টা কৰিম যদি এতিয়া মই তুমি ইয়াতো এই কৰি আছা সিফালে বলিউডতো একো নহয় তেতিয়াহ'লে তুমি কোনোফালে নহ'ব আৰু লগতে আপোনাৰ যোনটো মানে এটা সৰু এনেকুৱা কিছুমান মোমেন্ট আছে নে যোনটো মানে কেতিয়াবা ভাবিলে আপুনি অকলে ৰখি আছে ইয়ে ৰাম সেইটো কথাতে মানে ইমানে ধুনীয়াকে হাঁহি উঠে মানে এনেকুৱা হাঁহি উঠা কিছুমান মোমেন্ট আছে নে অবভিয়াছলি আছে সব মানুহৰ এতিয়া মই তোমাক পটককে মনত নপৰিব এইটো পটককে হৈ যায় কেতিয়াবা মানুহ কিবা বস্তু এটা কিবা ভাবি থাকিবা সি কিবা কৈ দিলে হাঁহিটো উঠিবই তেনেকুৱা মোৰ বুলি নহয় চবৰ ক্ষেত্ৰতে হয় কিন্তু তুমি সেই নিৰ্দিষ্ট সময়টো তুমি মনত ৰাখিব নোৱাৰা দাদা লগতে আপোনাক এটা কথা কয় আপোনাৰ বিভিন্ন হিট গান আছে হয়তো আপোনাৰ ফেচটো নাজানে কিন্তু মানে ইমান ধুনীয়া ধুনীয়া হিট গান আছে তাৰে অকমান আপুনি শুনাই দিব নেকি আমাৰ আগত অকমান জাস্ট কাট টু কাট এটা গান ওকে এতিয়া হিট গান বুলি কওঁতে মইতো নিজে কেতিয়াও হিট গান বুলি নকওঁ সেইটো ৰাইজে কয় ৰাইজে ভাল পোৱা গীত নাছিল মই অমনৰ পাছত মই এটা ৰিডমিক নাম্বাৰ কৰিছিলোঁ সেইটো আছিল পূজা চাবলৈ আৰু সেইটো সম্ভৱ সকলোৱে শুনিছে গীতটো তো মই পূজা চাবলৈ গীতটো অলপমান গুণগুণাই দিছোঁ ও পূজা চাবলৈ ওলালো নতুন কাপোৰ পিন্ধি লৈ ও লগত ময়ো ওলালো ৰঙা নীলা বেলুন লৈ ও মনৰ হেঁপাহেৰে ঘূৰি পূজাৰ থলী চাম ও লালমোহন জেলেপি পেট ভৰাই খাম এ ৰঙীন মেলাৰ সন্ধিয়া হাঁহিৰে উপচাম আনন্দ মনেৰে ঘূৰি ঘৰলৈ যাম ও পূজা চাবলৈ ওলালো নতুন কাপোৰ পিন্ধি লৈ ও লগত ময়ো ওলালো ৰঙা নীলা বেলুন লৈ এবাৰ কিন্তু এই গানটি কিন্তু একদম পূজাত একদম বিৰাট হিট আছিল প্ৰত্যেকখন মঞ্চত এইটো গান বজিছে মই একদম ডাঠি ক'ব পাৰো দেই ভাল পাইছিলে মানুহে ৰিডমিক নাম্বাৰ এটা আছিল আৰু পূজা বুলি ক'লে নৰ্মেলি মানুহে ফূৰ্তি ফাৰ্তা কৰে অলপ ৰিডমিক নাম্বাৰবিলাক ভাল পায় সেইটো কাৰণে কৰিছিলোঁ আৰু পাইছিল আৰু এটা গান আপুনি অকণমান গুণগুণাই দিব নেকি এনেকুৱা হিট এতিয়া মই হিট বুলি ক'লেতো পটককৈ ধৰি লোৱা মনত নপৰে তো মই হিট নকওঁ কাৰণ নিজৰ গান কেতিয়াও মই হিট বুলি নকওঁ কিন্তু মানুহে ভাল পোৱা গীত মই 2012 এটা চেনেলৰ ৰিয়েলিটি শ্ব'ৰ মই উইনাৰ আছিলোঁ তাৰ পাছতে মই এটা গান কৰিছিলোঁ গীতটো মোৰে কম্প'জ আছিল মৃণাল কান্তি ছাৰে মিউজিক কৰিছিল গানটো খুব ভাল পাইছিল সেইটো সময়ত কিন্তু মই কৈছোঁ যে গীতটো কোনে গাইছিল নাজানে তো সেইটো কাৰণে পিছত মই গম পালোঁ গীতটোৰ মানে নেটত ছিংগাৰ দীক্ষু বুলি আছিলে দীক্ষু আৰু বৰ্ণালী বাই গাইছিলে ডুৱেট ছং আছিলে তো সেইটো সময়ত হয়তো মোক চিনি নাপায় কাৰণে যেনেকৈ নামটো ল'ৰাটো সেই দীক্ষু নিচিনা ভাবি পেলাই দীক্ষু বুলি দিছিল সেই গানটো মই গুণগুণাই দিছোঁ তো আজি হয়তো তোমাৰ চেনেলৰ জৰিয়তে মানুহে ক'ব যে স্বৰাজৰহে গান আছিল নীলাকৈ আকাশ শুকুলা মেঘে যেন কিনো ঢৌ তুলি নাচে
নীলাকৈ আকাশত শুকুলা মেঘে যেন কিনো তুলি নাচে তাক টিকি তাক টিকি সোণালী পথাৰত দাউৰিবোৰেনো গীত গাই নাচি উঠে তাক টিকি তাক তাক টিকি তাক শীতৰে কুঁৱলী ফালি ৰ'দ আহি পৰে ঢলি নীলাকৈ আকাশত শুকুলা মেঘে যেন কিনো তুলি নাচে তাক টিকি বহুত ধুনীয়া গান আপোনালোকেও শুনিছে চাগে আজি মানুহজনক আমাৰ চেনেলত লৈ আনিছো অলপ কথা পাতাম বুলি বাকি মই দাদাৰ লগত তাৰ আগতে অকমান ফটোশ্বুট কৰিলো দেই দাদাক ক'লো দাদা অলপ খঙৰ পোষ্টটো দিয়কচোন দাদা খঙৰ পোষ্টটো দিলে কথা পায় যিয়ে নহওক দাদা একদম ৰখাল মানুহ একদম খং নাই আৰু যোনটো এজন সিঙ্গাৰ হলে কিবা এটা এটিটিউড টাইপৰ এনেকুৱা বহুতে দেখুৱায় কিন্তু নামকেইটা মেনশন নকৰো কিন্তু দাদাৰ সেইটো বস্তুটো একদম নাই একদম ফ্ৰী মানুহ আপোনালোকে আহিব পাৰে দাদাৰ লগত গ্ৰীণ টি খাব পাৰে ৰাতিপুৱা মোক গ্ৰীণ টিটো খালি ইমান তিতা পাইছো ইমান তিতা যিয়ে নহওক আৰু দাদাক মই এটা কথা সুধিব বিচাৰো আপোনাৰ ইমান গান গীতা ধুনীয়া ধুনীয়া গান আছে তথাপিও আপুনি কোনটো গানক আপোনাৰ একদম টাৰ্নিং পইণ্ট বুলি ভাবে আপোনাৰ ইণ্ডাষ্ট্ৰিটোৰ কাৰণে মোৰ আচলতে চিনাকি গীত আৰু যেতিয়া ইণ্ডাষ্ট্ৰিত চিনি পাইছিলে তো টাৰ্নিং পইণ্ট হ'লতো ও মৰম গান হয় ও মৰম গোৱাৰ পাছত ইণ্ডাষ্ট্ৰিত গম পাই যে স্বৰাজ নামৰ ল'ৰাজন আছে খুব ভাল গায় হয় তো তেতিয়া চিনি পাইছিলে কাৰণ গানটো চবেই শুনিছে আৰু লগতে বিহুৰ কাৰণে প্ৰস্তুতিটো ধুনীয়াকৈ হৈছে বিহুৰ কাৰণে প্ৰস্তুতি হৈছে আৰু এবাৰ প্ৰগ্ৰেম আপোনাৰ এনেই ক'ত আছে অকণ কৈ দিব নেকি তোমাৰ প্ৰগ্ৰাম মঙলদৈ তাৰপিছত নেলি জাগিৰ এইটো ফালে আছে নগাঁও আছে তাৰপিছত তোমাৰ আপাৰ আসামত আছে হয় তাৰপিছত হৰিবাৰীৰ ফালে আছে হয় গুৱাহাটীতো আছে মই ভালকে লিষ্টখন মই চাব লাগিব ক'ত আছে মই ভাবিছো নাই একো নাই বাৰু আমি এনে খুদিলো যাতে যদি গুৱাহাটীত আছে বুলি কৈছে মোৰ চাবলৈ যাব পাৰো ধুনীয়াকে মই তোমাক কৈ দিম আহি যাব যাম সেইকাৰণে মই খুদিলো কথাটো এতিয়া চেনেলৰ কথা চেনেলত এনেকে কথাটো উলিয়ালো কিন্তু মেইন কথাটো আকৌ মই চাবলৈ যাম এইটোহে মেইন একো নাই বাৰু ওলাবা হয় আৰু আপোনাৰ আগন্তুক কেনেকুৱা ধৰণৰ কিছুমান প্লেনিং লৈছে আপোনাৰ মিউজিক আপুনি পাৰ্সোনালি কাবাক শিকাব বিচাৰিলে এনেকে হেৰি টাইপৰ পাৰ্সোনালি কাম শিকাম নাই মই নিজে শিকি হোৱা নাই আপোনাৰ তাত শিকিবলৈ ল'ৰা-ছোৱালী ফোন কৰে কিন্তু আৰু ইমান দাদাইতো মই গানৰ কথা ক'লোৱে তাৰ বাহিৰে মোৰ এটা ওৱান অফ দ্য মোষ্ট ফেভৰেট সং অকমান যদি দাদাই গুণগুণাই দিয়ে ভাল পাম আৰু আমাৰ ৰাইজেও চাই আছে একেলগে অকমান গুণগুণাই দিলে ভাল লাগিব ও মৰম গানটো মোৰ একদম ফেভৰেট গান এইটো গানটো অকমান গুণগুণাই দিলে ভাল লাগিব ও মৰম হয় ওকে মই অলপমান গাই দিছো তো ফৰ পাউচা বেছি টাইম হোৱা নাই মাতটো ইমান ক্লিয়াৰ হোৱা নাই ও মৰম দুচকুত তোমাৰে ছবি ও মৰম হৃদয়তে মাথো তুমি তোমাৰ বিহনে হিয়াই নে মানে হেজাৰো সপোন তোমাৰ নামতে এই বুকু আশা প্ৰাণে প্ৰাণে ও মৰম দুচকুত তোমাৰে ছবি বাহ কেনেকুৱা ধুনীয়া গান এইটো গান শুনিলে একেবাৰে গাৰ নোম লগতে মৰম মানে একদম পুৰা আপুনি ফিলে হতি লৈ গৈছে তথাপিও আপুনি ও মৰম বুলি লিখিছে আচলতে আপোনাৰ মৰমটি কোন আপুনি অকমান জনাব পাৰিব নেকি আচলতে মই কৈছো ও মৰম গানটোৰ লিৰিক্স টিউন কম্পোজ গোটেইখিনি অজয় ফুকনে কৰিছে হয় অজয় কৰিছিলে আৰু গীতটো এৰেঞ্জমেণ্ট কৰিছিলে দিকেশ বৰগোহাঁই হয় তো আৰু গাইছিলো মই আৰু নৱনীতাই শৰ্মা তো গানটো খুব এটা মেলোডি সং আছিল তাত যেহেতু ওয়াৰ্ডবিলাকে ইমান ধুনীয়া আছিল তো মেলোডিটো মানে নিজে নিজে আহি গৈছিল গানৰ ফিলটো ৰোমান্টিক নাম্বাৰ যেহেতু
আৰু মৰম পৃথিৱী চব মানুহৰ মৰম থাকিবই, মৰম নকওঁ আৰু আছে মোৰ। আৰু আপোনাৰ প্ৰেম সম্পৰ্কে মানে ধাৰণাটো কেনেধৰণৰ অকণমান জনাব নেকি? সকলোৰে প্ৰেম থাকে জীৱনত। আছে প্ৰেম, মোৰো প্ৰেম আছে। হয়, মোৰ প্ৰেমটোতো বহুত দিনীয়া। হয়, হয়তো আমাৰ এতিয়া মিউজিক ইণ্ডাষ্ট্ৰিতে এটা পপুলাৰ প্ৰেম জৰি। হয়, মই নামটো নকওঁ অপেনলি, যেতিয়া মানুহে গম পাব আৰু বছৰ 10 years কমপ্লিট হ'ল আমাৰ প্ৰেম। গতিকে প্ৰেম বস্তুটো মই নকওঁ আৰু, কিন্তু প্ৰেমটো এটা ভাল খুব ডাঙৰ অনুভৱ। প্ৰেম লাগিব, মৰম লাগিব, তেতিয়া মানুহে জীৱনত আগবাঢ়ি যাব পাৰিব। প্ৰেম অবিহনে একো নহয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ব্যস্ততাৰ মাজত আমাক যে অকণমান সময় দিলে।